আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি দুজন বহুত স্পেচিয়েল মানুহক দাৱত দিছোঁ ইফতাৰৰ কাৰণে। কি বনাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আদা নহৰু নাইকিয়া হৈছিলে, সেয়েহে মানে প্ৰথমতে ভাবিলোঁ আদা নহৰুখিনি বাছি লওঁ। এইখিনি থাকিলে মানে ৰন্ধাত বহুখিনি আগবাঢ়ি যায়, সেয়েহে প্ৰথমতে আদা নহৰুখিনি বাছি তাৰপিছত আহিলোঁ ছাদলৈ কাপোৰখিনি মেলিবলৈ। কাপোৰখিনিতো আৰু ধুবই লাগিব, যেনেকুৱা আমি ভাত ৰান্ধি খাবই লাগিব ঠিক তেনেকুৱাকৈ কাপোৰখিনি ধুবই লাগিব সদায়। কাপোৰখিনিও মেলি দিলোঁ আৰু ইমান ধুনীয়া বতাহ দি আছিলে বাহিৰত, দেখিবলৈ বহুতেই ভাল লাগিছিলে গছ গছনিখিনি। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ। এইফালে বিন উলিয়াই লৈছোঁ আৰু মাছ, এইফালে জহা চাউল, এইফালে বইল কৰি লোৱা বুট আৰু অলপ চিকেন। কেনেকৈনো কি বনাওঁ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। এইফালে প্ৰথমতে বিনখিনি সৰু সৰুকৈ কাটি ল'লোঁ, তাৰপিছত অলপ নিমখ দি সানি অলপ সময়ৰ কাৰণে ৰেষ্টত থ'লোঁ। এইফালে পিঁয়াজ অলপ সৰহকৈ কাটি লৈছোঁ আৰু এতিয়া গেছত কেৰাহী বহাই দিলোঁ। পিঁয়াজ অলপ দিছোঁ, পিঁয়াজখিনি অলপ সময় ভাজি লৈ আছোঁ। লগতে জলকীয়া 3টা দিলোঁ, শুকান জলকীয়া। পিঁয়াজখিনি অলপ সময় ভাজি লৈ এতিয়া ধুই ৰখা বিনখিনিও ঢালি দিলোঁ আৰু এতিয়া অলপ ভালকৈ লৰাই দি আছোঁ। লগতে কেঁচা জলকীয়া কেইটামানো দিছোঁ, অলপ নিমখ দিলোঁ। বেলেগ আৰু মছলা একোৱেই নিদিওঁ, এনেকুৱাকৈ ভাজিলে খাবলৈ বৰ ভাল লাগে। আৰু এতিয়া লৰাই দি ঢাকনখন লগাই দিছোঁ। এইফালে আকৌ মই পেন এখন বহাই দিছোঁ। পেনখনত তেল অলপ দি পিঁয়াজ অলপ ভাজি ল'লোঁ, তাৰপিছতে বুট অলপ দি আছোঁ, মানে যিমানখিনি বুট লাগে ইমানখিনিহে দিলোঁ। বুটখিনি অলপ সময় ভাজি ল'লোঁ, তাৰপিছতে মই সোৱাদ অনুযায়ী নিমখ দিলোঁ, আদা নহৰু অলপো দিলোঁ আৰু এতিয়া অলপ সময় ভাজি লৈ আছোঁ, মানে আদা নহৰু গোন্ধটো যোৱালৈকে। আৰু এতিয়া জলকীয়া পাউডাৰ, হালধি পাউডাৰ, জিৰা ধনিয়াৰ পাউডাৰ অলপ দিলোঁ, দি আকৌ ভালকৈ অলপ সময় লৰাই দিলোঁ আৰু এতিয়া অলপ পানী দিছোঁ। পানীখিনি দি আকৌ ভালকৈ লৰাই দিলোঁ। এতিয়া ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। এইফালে বিন ভাজিখিনিও হৈ গৈছে, গেছ বন্ধ কৰি দিছোঁ ঢাকনখন লগাই। এইফালে মোৰ বুট ভাজিখিনিও হৈ গৈছে, নমাই দিলোঁ আৰু এতিয়া কেৰাহী বহাই আকৌ তেল অলপ দি তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত মানে মাংসখিনি দি আছোঁ। ব্ৰইলাৰ মুৰ্গীৰ মাংস অলপ ভাজি বনালেহে মানে খাবলৈ ভাল লাগে, সেইকাৰণে অলপ ভাজি ল'বলৈ প্ৰথমতে মাংসখিনি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু অলপ মানে হালধি পাউডাৰ দিছোঁ ৰংটো ধুনীয়া হ'বলৈ। আৰু ইয়াত দেখক ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া পিঁয়াজখিনি হাতেৰে মোহাৰি দি আছোঁ আৰু পিঁয়াজখিনি দিয়াৰ পিছত এতিয়া অলপ সময় ভাজি লৈ আছোঁ। এতিয়া আকৌ অলপ নিমখ দিছোঁ, মানে তৰকাৰীৰ হিচাপতেহে নিমখখিনি এতিয়া দিছোঁ। আগতে মাংস ভাজিবলৈহে অলপ নিমখ দিছিলোঁ, এতিয়া মানে তৰকাৰীত যিমানখিনি লাগে ইমানখিনি নিমখ দিলোঁ। আৰু এতিয়া আদা নহৰু দিছোঁ। আদা নহৰুখিনি দিয়াৰ পিছত আকৌ ভালকৈ ভাজি লৈ আছোঁ, গোন্ধটো যাবলৈ মানে আদা নহৰু। আৰু এতিয়া জলকীয়া পাউডাৰ দিলোঁ, হালধি পাউডাৰ, লগতে জিৰা ধনিয়াৰ পাউডাৰো অলপ দিলোঁ আৰু ইয়াত চিকেন মছলাও অলপ দিলোঁ। মছলাখিনি দিয়াৰ পিছত আকৌ অলপ সময় ভাজি লৈ আছোঁ আৰু ভালকৈ ভাজি লোৱাৰ পিছত অলপ পানী দিছোঁ। পানীখিনি দিয়াৰ পিছতো আৰু অলপ লৰাই এতিয়া ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে, মানে মাংসখিনি ভালকৈ সিজিবলৈ। আৰু মাংসখিনি ভালকৈ সিজাই লোৱা হৈ গৈছে। এতিয়া অলপ পানী দি আছোঁ জোল ৰাখিবলৈ। পানীখিনি দিয়াৰ পিছতো আকৌ ঢাকনখন লগাই দিছোঁ। মাংসখিনিও হৈ গৈছে, আকৌ এবাৰ গৰম কৰিব লাগিব, সেয়েহে মানে আৰু ভালকৈ আৰু অলপ শুকোৱা নাই। পিছৰবাৰ যেতিয়া গৰম কৰিম তেতিয়া আৰু অলপ শুকাই যাব, সেয়েহে মানে গেছ বন্ধ কৰি দিলোঁ। এতিয়া আকৌ ডেক্সি এটা বহাই লৈছোঁ, মানে পোলাও বনাবলৈ। মই পিছে প্ৰেছাৰ কুকাৰত বা ৰাইচ কুকাৰত পোলাও নবনাওঁ, ভাল নালাগে খাবলৈ, সেয়েহে মই ডেক্সিতে বনাওঁ। পিঁয়াজ অলপ দি ভাজি ল'লোঁ, তাৰপিছতে লং, ইলাচি, ডালচেনি আৰু তেজপাত দিলোঁ। এইখিনি ভাজি লোৱাৰ পিছতো চাউলখিনি দিলোঁ। চাউলখিনি ভালকৈ ভাজি লৈ আছোঁ, মানে পোলাওৰ চাউলখিনি অলপ সময় ভাজি ল'লেহে খাবলৈ ভাল লাগে। লগতে অলপ আদা দিছোঁ। আদাখিনি দিয়াৰ পিছতো আকৌ ভালকৈ ভাজি ল'লোঁ, তাৰপিছতে নিমখ অলপ দিলোঁ। নিমখখিনি দিয়াৰ পিছতো আকৌ ভালকৈ ভাজি লৈছোঁ। এতিয়া মই পানী দি আছোঁ, গৰম পানী দিছোঁ মই ইয়াত, মানে গৰম পানী আছিলে সেইকাৰণে গৰম পানীয়ে দিছোঁ। আৰু পানীখিনি দিয়াৰ পিছত ঢাকনখন লগাই দিলোঁ অলপ সময় ভালকৈ উতলিবলৈ। ভালকৈ উতলাৰ পিছত ঢাকনখন আঁতৰাই দিছোঁ, পানীখিনি কমিও গৈছে। এতিয়া ভালকৈ লৰাই দি আছোঁ, তাৰপিছতে ঢাকনখন লগাই দিম। সেয়া মই কাগজ অলপ দি আছোঁ, মানে ঢাকনখন লগাই দিবলৈ। এনেকুৱাকৈ কাগজ দিলে মানে ভাপটো ওলাই নাহে আৰু সোনকালে সিজি যায়, সেয়েহে আকৌ লগতে মই শিল এটাও দিলোঁ। এতিয়া 10 মিনিট পিছতে মই ঢাকনখন আঁতৰাই দিছোঁ। প্ৰথমতে চাই লওঁ সিজিছে নে নাই। বহুত ধুনীয়াকৈ সিজিছে আৰু দেখিছেনে কিমান ধুনীয়া হৈ আছে। আৰু এতিয়া ভালকৈ লৰাই দি আছোঁ। এনেকুৱা মানে লৰাই দিলে বহুত ধুনীয়াকৈ জৰজৰীয়া হৈ থাকে, এটাৰ লগত এটা নেলাগে আৰু বহুত ধুনীয়া পোলাও হৈছে। পোলাওখিনি গেছৰ পৰা নমাই থলোঁ আৰু লগতে মই কলডিলৰ পকৰি অলপো বনাই লৈছোঁ। এইফালে মোৰ গোটেইখিনি ৰন্ধা বঢ়া হৈ গৈছে। মানে আজি কোন আহিব জানেনে? মোৰ শাহু আৰু শহুৰক দাৱত দিছিলোঁ। মানে তেওঁলোকক মই অইনবাৰ প্ৰথমতে দাৱত দিওঁ, এইবাৰ মানে মোৰ কিবাকিবি ভেজালত আৰু মানে বাহিৰা আলহী আহিয়ে থাকে, সেইটো কাৰণে মই দাৱত দিব পৰা নাছিলোঁ।
সেয়েহে আজি তেওঁলোকক দাৱত দিছোঁ আৰু মাংস বনাইছোঁ, পোলাও বনাইছোঁ, বুট পকৰি। এনেকৈয়ে মোৰ শাহুৱে মাংস নাখায়, সেইকাৰণে তেখেতৰ কাৰণে মাছ ভাজি বনাইছোঁ। যি আছিলে তাকে বনাই তেওঁলোকক দাৱত খোৱালোঁ। আকৌ চেষ্টা কৰিম কিবা বনাই খোৱাবলৈ ৰোজাৰ মাহতে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আল্লাহ হাফিজ।